বন্ধুসকল, আপোনালোকে জানে যে এই খুচুৰা পইচাই মাতে। আপোনাৰ পকেটত যদি থাকে তেতিয়াও মাতিব, আৰু কাৰোবাক যদি এই অকণমান খুচুৰা পইচা কাৰোবাক দিব থাকে, দোকানদাৰ বিশেষকৈ, তেতিয়াও মাতিব। দাদা আপোনাৰ পইচাখিনি দিয়ক। ৰাস্তাৰে গৈ থাকিলেও মাতিব, দাদা পইচাখিনি দিয়ক। ঠিক তেনেদৰে যদি এই পইচাটোৰ পৰিমাণ বেছি হয়, যেনে 10, 20, 15,000 টকা যদি হয়, তেনেহ'লে আপোনাক ক'ব বোলে, আপুনি যদি দোকানত যায় তেতিয়াহে ক'ব, দাদা আপোনাৰ পইচাখিনি বহুত দিন হ'ল, অলপকৈ কিবা পাৰে যদি দি যাব। টকা পইচা এনেকুৱা এটা বস্তু, যদি আপোনাৰ হাতত নাথাকে তেনেহ'লে মান সন্মান ইজ্জতটো ক'তো নাপায়েই, আনকি ঘৰৰ মানুহেও আপোনাক মৰ্যাদা দিব পাহৰি যায়। তো কথা হ'ল কি, টকাৰ মূল্যটো বুজিবৰ কাৰণে চেষ্টা কৰক। আৰু এটা কথা, এই যদি আপোনাৰ হাতত যদি এখন 500 টকীয়া নোট থাকে, সেইখন নোট জানো আপুনি জ্বলাব পাৰিব নে পুৰিব পাৰিব নে তাক ছিঙিব পাৰিব? একো কৰিব নোৱাৰে। কিন্তু আপোনাৰ হাতত নোটখন দেখি অন্যই কিন্তু জ্বলে, আৰু জ্বলিবই, সেইটো গেৰেণ্টি আছে। আৰু এটা কথা ইয়াত আছে, যদি পইচাৰ পৰিমাণটো হঠাৎ যদি